এই লেভেল বাড়ছে হ্যাঁ বেয়া মার পড়বো কথা হ্যাঁ কি রেস লাগাম হ্যাঁ রেস লাগাবো হয়েছে বলো রেস লাগাব পারবি নাকি হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল ৰাহুল আমিন ব্লগ বন্ধুসকল বহুত দিন মূৰত আজি ওলালোঁ ভিডিঅ' এখন লৈ আপোনালোকে কেনে আছে আশা কৰোঁ ভালে আছে ময়ো আজি অলপ ডাঙৰ ফালে গৈ আছোঁ DPI হৈ কাহাৰিপাৰা হৈ তো আপোনালোকক দেখুৱাম আজি এনে ৰাস্তাত কি হৈ আছে ক'ত কি হোৱা নাই এনেই যাওঁ আপুনি যাব দেখুৱাম কি হয় বহুত দিন আছিলোঁ ঘৰতে অলপ বিজি আছিলোঁ তো ক'তো যাব পৰা নাই সেইকাৰণে এনেকুৱা হৈ আছিল আৰু চাইকেল চাইছে নে 30 গৈ আছিল কি হৈছে চাইকেল ভালকৈ চলাব নোৱাৰা হা কি মোৰ চাইকেল হয় চলাব পাৰোঁ কি হৈছে হা তামাম লেভেল চলি এই লেভেল বাড়ছে হ্যাঁ বেয়া মার পড়বো কথা হ্যাঁ কি রেস লাগাম হ্যাঁ রেস লাগাবো হয়েছে বলো রেস লাগাব পারবি নাকি সামা রেডি হ্যাঁ উঠাইছো মাৰিব লাগিব এই হ'ব নোৱাৰিবি দে যা কি যে হ'ব চাইকেল লৈ স্কুটিৰ লগত যদি ৰেচ লাগে কেনেকুৱা হ'ব নিজে ভাবকচোন গুৱাহাটীৰ ল'ৰা না লেভেল আছে কি ক'ব আৰু দমত থাকে অকল দমত গুৱাহাটীৰ ল'ৰা হ'ব বাদ দিয়ক এইবিলাক এতিয়া ল'ৰাটো দেখোন আমাৰ ফালে লোক গৈ আছে মই যোনফালে যাওঁ সেইফালে গৈ আছে পাহাৰত উঠাব চাইকেল কি হ'ল এই উঠাব নোৱাৰা দম নাই ৰেচ লাগব আহিছে রেস লাগিব দমে নাই রেস লাগিব আহিছে তথাপিও 40 উঠাইছে বহুত উঠাইছে হয়নে নহয় চৰকাৰীখন হ'ল টিভি টাৱাৰ টিভি চেণ্টাৰৰ টিভি টাৱাৰ ওচৰত পালোৱে আৰু কিছুমানে কাহালিপাৰা হৈ আহে কিছুমানে ভাঙাঘৰ হৈ আহে মানে GMC সেইফালে হৈ আহিব পাৰি আজি বহুত দিন মূৰত আহিলোঁ এইফালে তো আপোনালোককো দেখুৱালোঁ অলপ মোৰ ভাঙাঘৰৰ ফালে অলপ কাম আছে সেইকাৰণে আহিছিলোঁ তো আজি ভিডিঅ'টো চাই কেনে লাগে জনাব লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি অলপো হ'লেও ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব তো আজি ইয়াতে ভিডিঅ'খন সমাপ্ত কৰিলোঁ বাই বাই নেক্সট ভিডিঅ' লগ পাম গুড বাই